চুৰে এইবাৰ হাত দিলে চৰকাৰী এম্বুলেন্সত। চুৰি কৰি অনা এম্বুলেন্সে মহতিয়ালে বিদ্যুতৰ খুঁটা। নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। তিনিজন যুৱকে এম্বুলেন্সখন চুৰি কৰি আনি দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সুৰাৰ তাগিদ মাতাল হৈ আছিল যুৱককেইজন। এম্বুলেন্সখনৰ নম্বৰ AS25CC744। এম্বুলেন্সখনত নাছিল চাবি নোহোৱাকৈ বৈদ্যুতিক তাঁৰ জোৰা লগাই ষ্টাৰ্ট কৰিছিল এম্বুলেন্সখন। স্বীকাৰোক্তি এম্বুলেন্সখন চলাই অহা যুৱকৰ। কি উদ্দেশ্যে এম্বুলেন্সখন চুৰি কৰিছিল সেয়া আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যাব। ৰাইজে তিনিজন যুৱকক আটক কৰি আৰক্ষীক সমজাই দিছে। যেতিয়া দৰ্জাখন খুলি চবে চাইছে, কিন্তু তাত কোনো চাবি নাই। ডাইৰেক্ট কৰি পেলাই বস্তুটো গাড়ীখন চলাই আহে। আপোনালোকে তিনিজনক ধৰিছেনে? তিনিজনক ধৰিছে, ৰাইজে ধৰিছে। মই আহি পাইছো। কিবা সৈ কাঢ়িছে নেকি? নাই, একো সৈ কৰা নাই, এতিয়ালৈকে একো সৈ কৰা নাই। মই পুলিচক খবৰ দিছো ইতিমধ্যে। 108 হয় নেকি? হয়, মই বেলেগ এখন গাড়ী হয়, মানে খবৰটো পাই মই আহিছো চাব কাৰণে। গাড়ীখন আজি মানে হেৰি ডাউন আছিলে। হয়, ডাউন মানে আমাৰ আজি সেৱাত নাছিলে এখন গাড়ী। এখন দিনত চলে, ৰাতি নচলে। কিন্তু গাড়ীখন ভৰ্তকছত থৈ দিয়া থাকে। এতিয়া আমি এতিয়া খবৰ পাই আহিছো আৰু আচলতে গাড়ীখন মানে চাবি তেখেতৰ যাৰ হেৰি থাকে তেখেতৰ লগতে আছে। কি নাম তেখেতৰ? তেখেতৰ ৰূপক বুলি কয়। হয়, তেখেতে গম নাপায় মানে গাড়ীখন ইয়াতে ক'ৰবাত থৈছিলে।